Hello everyone, Jinti Lifestyle or Unnoti Vidule আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি সৰু মামাৰ ছোৱালীৰ তুলনি বিয়াৰ ভিডিও আপোনালোকৰ আগত আগবঢ়ালো। আশা কৰিছো ভিডিওটো চাই সকলোৱে ভাল পাব আৰু এই কইনা বহিবলৈ ৰেডি কৰি থকা হৈছে। লগতে আপোনালোকক পাকঘৰটো দেখুৱালো আৰু ইয়াতে বনাই আছে কিবা কিবি দাইল বনাই আছে আৰু সবজিও কাটি থকা হৈছে, ৰেডি কৰি থকা হৈছে। আৰু আনফালে এয়া জপা থোৱা নিয়ম, আপোনালোকৰ ফালে কি কয় নাজানো, আমাৰ ফালে জপা বুলি কয়। তিনিজনী মানে সৰু সৰু ছোৱালীয়ে এনেকৈ বেলেগৰ ঘৰত জপাটো থ'ব লাগে আৰু আনি কিনে ঘৰত থয়। এইটো নিয়ম তুলনি বিয়াত কৰা হয় আমাৰ ফালে। আৰু 5জনী হ'লেও হয়, 3জনী হ'লেও হয়। আৰু এইবাৰ এই সৰু ছোৱালীকেইজনীক ভৰি ধুৱাব, যিজনীয়ে মানে গা ধুৱাব সেইজনীয়ে ভৰি ধুৱাব আৰু এনেকৈ নিয়ম কৰি থকা হৈছে। আৰু ভিডিওটোৰ সাউণ্ডবিলাক দিব পৰা নাই কাৰণ জানেইতো গান বাজি থাকে মাজে মাজে আৰু কপিৰাইট আহি যাব যে, সেইটো কাৰণে মই মাজে মাজে সাউণ্ডটো অফ কৰি মই নিজেই কৈছোঁ। আৰু এই জপা থোৱা হ'লেহে মানে কইনাজনীক গা ধুৱাব লাগিব আৰু এইখিনি নিয়ম কৰা হোৱাৰ পিছতহে কইনাজনীক গা ধুৱায়।